যদি আপুনি নিচা কৰিবই বিচাৰে তেন্তে কঠোৰ পৰিশ্ৰমৰ কৰক, তেতিয়া ৰোগটো সফলতাৰ হ'ব। আৰু এই পৃথিৱীত অসম্ভৱ বোলা একো নাই। এনে কোনো গন্তব্যস্থান নাই যাৰ বাবে যাবলৈ কোনো উপায় নাই। সেয়েহে জীৱনৰ পৰা নিৰাশ নহ'ব। যিকোনো সময়ত আপোনাৰ নাম জিলিকিব পাৰে। যদি মনত আশা আৰু উৎসাহ থাকে তেন্তে বাতৰি কাকত বিক্ৰী কৰা জনো আব্দুল কালাম হ'ব পাৰে। আৰু মানুহে সপোনবিলাক ডাঙৰ ডাঙৰ দেখে, কিন্তু নিজৰ চিন্তাধাৰা সলনি কৰিব নোৱাৰে। আৰু যিজনে নিজৰ চিন্তাধাৰা সলনি কৰিব নোৱাৰে তেওঁ জীৱনত একো কৰিব নোৱাৰে। আনহাতে সকলোৱে ভাল খাদ্য বিচাৰে, কিন্তু খেতি কৰিব নিবিচাৰে। এনেদৰে সকলোৱে এটা ভাল জীৱন বিচাৰে, কিন্তু ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব নিবিচাৰে। সেয়েহে যেতিয়ালৈকে আমি যিকোনো কাম কৰিবলৈ চেষ্টা নকৰোঁ তেতিয়ালৈকে আমি অসম্ভৱ যেনেই অনুভৱ কৰোঁ। মানুহে সদায় সুযোগৰ অপেক্ষা কৰিব নালাগে, কিয়নো আজি যি আছে সেয়াই হৈছে সৰ্বশ্ৰেষ্ঠ সুযোগ। আৰু যদি আপুনি বিশ্বাস নিজৰ ওপৰত ৰাখে তেন্তে ই এক শক্তি হৈ পৰিব, আৰু যদি আপুনি আনৰ ওপৰত ৰাখে তেন্তে ই এক দুৰ্বলতা হৈ পৰিব। সেয়েহে জীৱনৰ এই যুঁজত কৃষ্ণ আৰু অৰ্জুন নিজে হ'ব লাগিব। প্ৰতিদিনে নিজৰ ৰথী হৈ জীৱন মহাভাৰতৰ সৈতে যুঁজিব লাগিব। আৰু আপুনি ভাগ্যৰ পৰা যিমানে আশা কৰিব ই আপোনাক নিৰাশ কৰিব। আৰু আপুনি কৰ্মৰ ওপৰত যিমানে গুৰুত্ব দিব ই আপোনাক সদায় আশাতকৈ অধিক দিব। দুটা বস্তুৱে মানুহক ডিফাইন কৰে। একো নাথাকিলে মানুহৰ ধৈৰ্যই আৰু সকলো থাকিলে মানুহৰ মনোভাৱে। জীৱনত আপোনাৰ কোনো দক্ষতাৰ ওপৰত গৌৰৱ নকৰিব, কাৰণ যেতিয়া এটা শিল পানীত পৰে তেতিয়া সি তাৰ নিজৰ ওজনৰ কাৰণেই ডুবি যায়। ঠিক তেনেদৰে যিদৰে লোহাৰক তাৰ মামৰে ধ্বংস কৰে তেনেদৰে কেতিয়াবা মানুহক নিজৰ গৌৰৱ আৰু অহংকাৰে ধ্বংস কৰে।